হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে জিঅ'গ্ৰাফী 1 নম্বৰীয়া ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ যিহেতু মই আজি ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ বাবে আৰু আজি মই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ যিহেতু তোমালোকৰ কাইলৈ জিঅ'গ্ৰাফী পৰীক্ষা আছে চ' পৰীক্ষাটো ভালদৰে দিবা আগতে যিকেইটা মই জিঅ'গ্ৰাফী ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ভিডিঅ' প্ৰভাইড কৰিছোঁ চ' ভিডিঅ'কেইটা তোমালোকে চাবা তাৰ পৰা বহুতকেইটা প্ৰশ্ন কমন পৰিব মই আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছিলে বৰ্তমান মোৰ লগত সেই কুৱেশ্যনসমূহ নাই ডিলেট হৈ গ'ল যাৰ কাৰণে মই ভিডিঅ' প্ৰভাইড কৰিব পৰা নাই তথাপিও তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ এই কুৱেশ্যনকেইটা পৰীক্ষাত আহিব পাৰে চ' ভালদৰে ৰিভিজন কৰি যাবা ঠিক আছে চ' আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল মানৱ ভূগোলৰ জনক কোন এইটো PYQত আহিছে এই প্ৰশ্নটো আৰু ইয়াৰে উত্তৰটো হ'ব ফ্ৰেডৰিক ৰাজেল তোমালোকে চাবা ইয়াতে স্পেলিংটো অকণমান মিষ্টেক হৈ আছে তোমালোকে কাৰেক্ট কৰি ল'বা ঠিক আছে ইয়াৰে উত্তৰটো হ'ব ফ্ৰেডৰিক ৰাজেল আৰু এইটো প্ৰশ্ন পৰীক্ষাত আহে আৰু লগতে মানৱ ভূগোল কাক বোলে এইটো প্ৰশ্ন চাই যাবা ভূগোলৰ সংজ্ঞা এটা পৰীক্ষাত আহি যায় মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত কিন্তু আহে ঠিক আছে 2 নম্বৰ প্ৰশ্নটো হ'ল মানৱ ভূগোলৰ এটা সংজ্ঞা লিখা এই সংজ্ঞাটো পৰীক্ষাত আহে যেনে ৰাজেলৰ মতে সংজ্ঞাটো লিখিব পৰা বা বেলেগ এজন বিজ্ঞানীৰ সংজ্ঞাটো লিখিব পৰা ইয়াতে মই ৰাজেলৰ বিষয়ে লিখি দিছোঁ উত্তৰটো চোৱা ৰাজেলৰ মতে মানৱ সমাজৰ আৰু ভূপৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্ক সংশ্লেষাত্মক অধ্যয়ন পৰিক্ৰমাই হ'ল মানৱ ভূগোল চ' এনেকৈ তোমালোকে উত্তৰটো লিখিলে 1 নম্বৰ বা 2 নম্বৰ লাভ কৰিব পাৰিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল মানৱ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল ইয়াৰে উত্তৰটো হ'ব ডক্টৰ মেহবুব উল হক এইজন বিজ্ঞানীয়ে বা এইজন মানুহে মানৱ উন্নয়ন ধাৰণাটো আগবঢ়াইছিল চ' ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন চাই যাবা তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HDI এনেকুৱা ফুল ফৰ্ম তোমালোকৰ পৰীক্ষাত আহে কিন্তু চ' এনেকুৱা ধৰণৰ ফুল ফৰ্মবোৰ চাবা ইয়াৰে উত্তৰটো হ'ব HDI মানে হৈছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স চ' ভেৰি ইম্পৰ্টেণ্ট তাৰ পিছৰ প্ৰশ্নটো হ'ল মানৱ ভূগোলৰ দুটা শাখাৰ নাম লিখা এই মানৱ ভূগোলৰ শাখাৰ নাম পৰীক্ষাত আহে ইয়াৰে উত্তৰটো হ'ব সামাজিক ভূগোল আৰু অৰ্থনৈতিক ভূগোল ভেৰি ইম্পৰ্টেণ্ট এইটো কিন্তু চাই যাবা তাৰ পিছৰ প্ৰশ্নটো হ'ল মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা মানৱ ভূগোলৰ শাখাৰ নাম উপশাখাৰ নাম এইবোৰ পৰীক্ষাত আহে আৰু মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম হ'ল যেনে কৃষি ভূগোল আৰু সাংস্কৃতিক ভূগোল ভেৰি ইম্পৰ্টেণ্ট এইটো কিন্তু পৰীক্ষাত আহিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্বিতীয় খণ্ডৰ উদাহৰণ দিয়া উত্তৰটো হ'ব বিভিন্ন কাৰখানাসমূহ আৰু বিভিন্ন উদ্যোগসমূহ তাৰ পিছৰ প্ৰশ্নটো হ'ল তৃতীয় খণ্ডৰ উদাহৰণ লিখা দুটা তৃতীয় খণ্ডৰ উদাহৰণ হ'ল যেনে যাতায়াত আৰু চিকিৎসা ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ উদাহৰণবোৰ পৰীক্ষাত আহে প্ৰাথমিক খণ্ডৰ দুটা উদাহৰণ লিখা ইয়াৰে উত্তৰটো হ'ব কৃষি খণ্ড আৰু পশুপালন ভেৰি ইম্পৰ্টেণ্ট তাৰ পিছৰ প্ৰশ্নটো হ'ল মানৱ সম্পদ উন্নয়নৰ মাপকাঠি কি বা প্ৰশ্নটো এনেকৈ নিদি তলত দিয়া ধৰণেও দিব পাৰে উন্নয়নৰ অৰ্থ কি প্ৰশ্নটো পৰীক্ষাত বনাই দিব আৰু উত্তৰ কিন্তু এটাই চ' প্ৰশ্নটো ভালদৰে চাই ল'বা ইয়াৰে উত্তৰটো হ'ব মানুহৰ আৰ্থিক সামাজিক তথা সাংস্কৃতিক সমস্যাবোৰৰ সমাধানৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যাৱলীকে মানৱ সম্পদ উন্নয়ন বোলে এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰে কনচেপ্টটো তোমালোকে বুজি ল'ব লাগিব আৰু পৰীক্ষাত কিন্তু বনাই লিখিব লাগিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ দুটা জনজাতিৰ নাম লিখা ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত আহে জনজাতিৰ নাম লিখা এইটো 2023 চনত আহিছিলে ইয়াৰে উত্তৰটো হ'ব কাৰ্বি বা বড়ো বিভিন্ন ধৰণৰ জনজাতি আছে তোমালোকে লিখিব পাৰিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল গ্ৰাম্য বসতিৰ দুই প্ৰকাৰ লিখা মানে গ্ৰাম্য বসতি কেই প্ৰকাৰৰ কি এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব ইয়াৰে উত্তৰটো হ'ব কেন্দ্ৰীভূত বসতি আৰু বিৰল বসতি ঠিক আছে তোমালোকৰ কিতাপত 4টা আছে সেই 4টা চাই যাবা তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ সৈতে উমৈহতীয়া দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা ইয়াৰে উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ হয়তো এইটো প্ৰশ্ন কাইলৈ পৰীক্ষাত আহিব পাৰে চ' ভালদৰে চাই যাবা তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা পৰীক্ষাত বহুবাৰ আহিছে এইবাৰো আহিব পাৰে ইয়াৰে উত্তৰটো হ'ব কাৰ্বি আংলং আৰু ডিমা হাছাও বা উত্তৰ কাছাৰ এইবোৰ হ'ব ইয়াৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম লিখা ভেৰি ইম্পৰ্টেণ্ট এইটো আহিব পাৰে পৰীক্ষাত ইয়াৰে উত্তৰটো হ'ব নামেৰি আৰু মানাহ ভাৰতৰ দুটা প্ৰধান লুটিখা উদ্যোগৰ নাম লিখা যেনে জামছেদপুৰ ৰুৰকেল্লা এনেকুৱা ধৰণৰ উদ্যোগবোৰ তোমালোকে চাই যাবা
ভাৰতৰ কোন দুখন ঠাই ৰেলপথৰ দ্বাৰা প্ৰথম সংযোগ কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব মুম্বাই আৰু থানে প্ৰাথমিক কাৰ্যকলাপৰ দুটা উদাহৰণ লিখা ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হা চাই যাবা ইয়াৰে উত্তৰটো হ'ব চিকাৰ আৰু কৃষি এইটো PYQত বহুবাৰ আহিছে সেয়েহে চাই যাবা অনবীকৰণ সম্পদৰ দুটা উদাহৰণ লিখা ইয়াৰে উত্তৰটো হ'ব কয়লা আৰু খনিজ তেল অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা ইয়াৰে উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা চ' গোটেই কেইখন ৰাষ্ট্ৰীয় উদ্যান তোমালোকে ভালদৰে চাই যাবা তাৰপিছত তোমালোকৰ MCQ আহিব ইয়াৰে প্ৰথম MCQটো হ'ল যে কোনখনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটে মানে কোনখন মহাদেশত চ' ইয়াৰে উত্তৰটো হ'ব আফ্ৰিকা ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় এইটো চাই যাবা তাৰপিছৰ 2 নম্বৰ MCQটো চোৱা ইয়াৰে উত্তৰটো হ'ব চিকিৎসা বা শৈক্ষিক সা সুবিধা চ' এইকেইটা আছিলে জিঅ'গ্ৰাফি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ চ' মই তোমালোকক এইকেইটাই প্ৰভাইড কৰিলোঁ বাকী যিমানবোৰ ভিডিঅ' দিছোঁ তোমালোকৰ হাতত যদি সময় আছে সেই ভিডিঅ'বোৰ চাই ল'বা আৰু জিঅ'গ্ৰাফি ভিডিঅ' নিদিওঁ পাৰিলে মই কুৱেশ্যন আনচাৰখিনি গ্ৰুপত চেণ্ড কৰি দিম চ' তোমালোকে কাইলৈ জিঅ'গ্ৰাফি পৰীক্ষা ভালদৰে দিবা ঠিক আছে চ' লং কুৱেশ্যন বহুতে সুধি আছিলে বা বিচাৰি আছিলে চ' লং কুৱেশ্যনৰ ভিডিঅ'সমূহ কিন্তু মই দিছোঁ তোমালোকে চাবা যেনে লং কুৱেশ্যন কেনেকুৱা আহিব মই সেইবোৰ সকলোবোৰ ডিটেইলছ লাইভ ভিডিঅ'ত কৈছিলোঁ চ' যিসকলে লাইভ ভিডিঅ'বোৰ ৱাটচ কৰিছিলে সেইসকলে জানে যে লং কুৱেশ্যন কোনবোৰ আহিব আৰু যিকেইটা দিছোঁ তাৰ পৰা কিন্তু কমন পৰিব ঠিক আছে চ' ভালদৰে চাই যাবা মই গ্ৰুপত বাৰু চেণ্ড কৰি দিম কুৱেশ্যন আনচাৰখিনি তোমালোকে টেনশ্যন কৰিব লগা একো নাই চ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি তোমাৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে ঠিক আছে চ' কাইলৈ সকলোৱে পৰীক্ষা ভালদৰে দিবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ